নমস্কাৰ। মাটিমাহৰ সৈতে চিকেন থাকিলে আৰু বেলেগ একোৱেই নালাগে। প্ৰেছাৰ কুকাৰত দাইল পাতি দিলোঁ, জোখমতে নিমখো দি দিছোঁ আৰু ওপৰত উঠি থকা ফেনবিলাক উঠাই পেলাই দিছোঁ। এই ফেনবোৰ থাকিলে খাবলৈ ভাল নালাগে। প্ৰেছাৰ কুকাৰৰ ঢাকনিখন লগাই এতিয়া চিটি অহালৈকে ৰৈ থাকিলোঁ। 4টামান চিটি অহাৰ পিছত গেছটো অফ কৰি থলোঁ। চিকেন ভালদৰে ধুই ল'লোঁ আৰু পিচকেইটা ডাঙৰকৈ কাটি আনিছিলোঁ। এতিয়া চিকেনত পৰিমাণ মতে হালধি দিলোঁ আৰু সোৱাদ অনুযায়ী নিমখ দিলোঁ। আজি পিঁয়াজ কাটি থোৱা হোৱা নাছিলে, গতিকে তাৰ ওপৰতে ধুই থোৱা পিঁয়াজ কাটি দি থাকিলোঁ। জিৰা গুড়ি দিলোঁ আৰু মিঠাতেল অকণমান দিলোঁ। আদা, নহৰু আৰু কেঁচা জলকীয়াৰ পেষ্ট কৰি থৈছিলোঁ, সেয়াও দি দিলোঁ। এতিয়া ভালদৰে মেৰিনেট কৰিলোঁ। আনফালে কেৰাহী পাতি দিলোঁ আৰু মিঠাতেল ঢালি দিলোঁ। এতিয়া তেলত শুকান জলকীয়া আৰু কেঁচা পিঁয়াজ দি অকণমান সময় লৰাই থাকি তাত চিকেনখিনি ঢালি দিলোঁ। চিকেনখিনি ভালদৰে লৰাই থাকিলোঁ। কিছু সময় লৰাই একেবাৰে পূৰা ভাজ খাই গ'ল। মই কিন্তু আলু ব্যৱহাৰ কৰা নাই। ভাজি থোৱা চিকেনখিনি একেবাৰে সিজি গৈছে, খাবলৈ পূৰা ৰেডি হৈ গৈছে। কুকাৰত চিটি অহা মাটিমাহৰ দাইলখিনি আকৌ অকণমান সময়ৰ কাৰণে গেছত উঠাই দিছিলোঁ। আনফালে আকৌ কেৰাহী পাতি তেল বহাই দিলোঁ। তাত পিঁয়াজ, জলকীয়া আৰু নহৰু কেইফুটামান দি লৰাই থাকিলোঁ। কাটি থোৱা বিলাহীও দুটুকুৰমান দি দিলোঁ আৰু এতিয়া তাত অকণমান পাঁচফোৰণ দি ধুনীয়াকৈ লৰাই থাকিলোঁ। এনেদৰে লৰাই থাকোঁতে বিলাহীৰ কেঁচা ভাৱটো নাইকিয়া হৈ যাব। আৰু এতিয়া মই তাত অকণমান হালধি দি দিলোঁ, যিহেতু দাইলত হালধি দিয়া হোৱা নাছিলে। এতিয়া এইখিনি সম্পূৰ্ণ ভাজ খাইছে। চাওক, ওচৰৰ পৰা দেখাই দিছোঁ অকণমান জুম কৰি, ভালদৰে ভাজ খাইছে। এতিয়া মই তাত সিজাই থোৱা দাইলখিনি ঢালি দিলোঁ। দাইলৰ সম্ভাৰটোৱেই মেইন। দাইল যদি সম্ভাৰ দিওঁতে ভাল হয়, তেতিয়াহ'লে দাইলখন খাবলৈ খুব সোৱাদ হয়। এতিয়া তাত মই চিকেনখিনি ঢালি দিলোঁ আৰু অকণমান গৰম পানী দি দিছিলোঁ। এনেদৰে দাইল চিকেন একেলগে উতলিবলৈ দিলোঁ। কিছু সময় উতলি থাকিলে বিলাহীখিনিও একেবাৰে গলি গ'ল। মাটিমাহৰ লগত চিকেনৰ এই ৰেচিপিটো বহুতে চাগে খায়। কোনে খায় কমেণ্ট কৰি জনাবচোন। আমি কিন্তু মাজে মাজে এইখন খাওঁ। আমাৰ ঘৰৰ গোটেইকেইটাই এই চিকেনৰ লগত মাটিমাহৰ দাইল খুবেই ভাল পায়। একেবাৰে শেষত ইলাচি আৰু ডালচেনি অকণমান পটাত পিচি লৈছিলোঁ, সেইখিনিও ঢালি দিলোঁ। এতিয়া চাওক কালাৰটো কিমান ধুনীয়া হৈছে। আজি বিশেষ একোকেই নবনালোঁ। আলু ভাজিলোঁ, চিকেনৰ লগত মাটিমাহৰ দাইল আৰু পায়স অকণমান বনাইছিলোঁ, সেইখিনি জলকীয়া আৰু নেমু টেঙা। আজি ডিনাৰ এনেদৰেই কৰিলোঁ। ভিডিঅ'টো চাই কেনে পালে? যদি ভাল পালে লাইক কৰি দিব আৰু মোৰ পেজটো ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিব। শেষত এটা কমেণ্ট দিলে বিৰাটেই ভাল পাম।